এয়া আমি উপস্থিত আছোঁ অগ্নিগড় তেজপুৰ। এয়া আমাৰ সতীৰ্থসকল, বলক আমি আগবাঢ়োঁ আজি আগলৈ। নমস্কাৰ বন্ধুসকল, বৰ্তমান আমি তেজপুৰ আহি আছোঁ। এয়া কলীয়া ভোমোৰা দলঙৰ কাষত পাইছোঁহি। অকণ পাছতে আমি তেজপুৰ পাম। নমস্কাৰ বন্ধুসকল, বৰ্তমান আমি আছোঁহি তেজপুৰৰ গণেশ মন্দিৰত। মোৰ বন্ধু ভাইটি আচলতে পৰেশ আৰু ঋতুৰাজ, চমৰ, পুলিন। বৰ্তমান সেই গণেশ মন্দিৰত আছোঁহি। খুব ভাল লাগিছে। তেজপুৰৰ এনে সুন্দৰ দৃশ্য উপভোগ কৰা আমাৰ প্ৰথম অভিজ্ঞতা। আমাৰ স্পেচিয়েলি আমাক ঋতু থেংকছ, ঋতুৱে আমাক লৈ আহিছে। খুব ভাল লাগিছে। এইটো লোকেশ্যনত আমাক লৈ আহিছে। চ' থেংক ইউ ঋতু। কিবা ক'বা নেকি? আৰু ব্ৰহ্মপুত্ৰ খুব এটা মানে খুব ধুনীয়া পৰিৱেশ আপোনালোকে চাব পাৰে চাৰিওফালে। ব্ৰহ্মপুত্ৰ পাৰৰ ওপৰত সক্ষম হৈছোঁ। ব্ৰহ্মপুত্ৰ পাৰৰ পৰা আমি বিনন্দীয়া পৰিৱেশ দেখিবলৈ সক্ষম হৈছোঁ। এয়া কেমেৰা পাৰ্চন পৰেশক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া আৰু আমাৰ লগত ইয়াত উপস্থিত আছে আমাৰ অসম কবি সন্মিলনৰ জ্যেষ্ঠ সম্পাদক সোণাকুমাৰ অথৈ ডাঙৰীয়া, এয়া আমাৰ পুলিন ডাঙৰীয়া, আৰু এয়া আমি বৰ্তমান উপস্থিত আছোঁ অগ্নিগড়। এতিয়া আমি খন্তেক সময়ৰ পিছতে প্ৰৱেশ কৰিম। আৰু আমাৰ মাজতে উপস্থিত আছে ঋতুৰাজ ডাঙৰীয়া, সোণাকুমাৰ পাঠৰী ডাঙৰীয়া, পুলিন ডাঙৰীয়া, আৰু এয়া কেমেৰা পাৰ্চন পৰেশ ডাঙৰীয়া আৰু মই সমৰ ডাঙৰীয়া। খন্তেক সময়ৰ পিছতে অগ্নিগড় আমাৰ প্ৰৱেশ চলিব। তেখেতসকলে টিকট কাটিবলৈ গৈছে। সেয়া বৰ্তমান আমি অগ্নিগড়ত আছোঁ। আৰু আপোনাৰ অগ্নিগড় আপোনালোকক ভিতৰৰ যি সুন্দৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। এয়া অগ্নিগড়। ইয়াতে মানে বান ৰজাৰ কন্যা উষা ইয়াত আছিলে, আৰু তাৰ বাবে মানে হৰিহৰ যুদ্ধখন আৰম্ভ হৈছিল এই অগ্নিগড়তে। আৰু ইয়াতে মানে চিত্ৰলেখাৰ সহায়ত তাৰমানে হৰিয়ে মানে শ্ৰীকৃষ্ণই মানে অনিৰুদ্ধক ইয়ালৈ আনি অগ্নিগড়লৈ আনি পেলাই মানে উষাক উদ্ধাৰ কৰিছিল। ইয়াতে মানে বান ৰজাই উষাক আবদ্ধ কৰি থৈছিল। The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. And on we'll go.
ভুমুৰা দলং পাৰ হৈ পৰুৱা হৈ দৰং কলেজৰ যিটো ৰাস্তা আহে সেইফালে আহি পেলাই আমি তেজপুৰ মানসিক চিকিৎসালয়লৈ আহিলোঁ বাহিৰে বাহিৰে আমি মানে গণেশ ঘাট বুলি যে কয় মহাভৈৰৱ মন্দিৰ মানে পোৱাৰ আগত পোৱাৰ পিছত তাৰপিছত গণেশ ঘাটৰ পৰা আহি পেলাই এতিয়া আমি মানে অগ্নিগড় উপস্থিত আছোঁহি উঠি মানে পৰা ভাগৰ লাগি গ'ল তাকে বহিছোঁ অকণ বহিছোঁ তাকে মানে অলপ ভাগৰ লাগি গ'ল তাকে আৰু ওপৰত যাবলৈ আছে যদি পেট আছে ইয়াত আহিব পাৰে পেট পাবলৈ Through the wastelands, through the highways, and on shadow turns to sun rays, and on we'll go through the wastelands, through the highways, and on we'll go. Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and